কেনে আছে আপোনালোকক আকৌ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি চাইছে যে মই আকৌ ৰেডি চেডি হ'লোঁ। এতিয়া টাইমটো ৰাতিপুৱা সময় হৈ আছে। এতিয়া ৰেডি কৰা কাৰণটো হ'ল এতিয়া মোৰ লগৰ 4জনীমান আৰু আমি মিলি এতিয়া মানে পাৰ্টি কৰিম ভাবিছোঁ। পাৰ্টি মানে খানা এটা খাম বুলি ভাবিছোঁ। সৰুকৈ পাৰ্টি আমি 4জনী অৰ্গেনাইজ কৰিছোঁ। অৰ্গেনাইজ মোৰ ঘৰত কৰা নাই, বিতালীহঁতৰ ঘৰত কৰিছোঁ। তো আমি এতিয়া লাষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হয় আৰু আমাৰ কলেজ লাইফটো শেষ হ'বলৈ গৈ আছে, মানে শেষৰ তদাকত পাই গৈছে। সেইটোৰ কাৰণে আমি আজি অলপ 4জনীয়ে মিলি অলপ পাৰ্টি কৰোঁ বুলি প্লানিং ভাবিলোঁ। মানে আমি 5জনীয়ে মানে পাৰ্টি কৰিম বুলি ভাবিলোঁ। পাৰ্টি মানে এনেই অলপ মাংস ল'লোঁ, এইটোৱে খাওঁ বুলি। ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ আৰু আপোনালোকে এতিয়া চাই থাকক। মানে মোৰ লগৰ কেইজনী এতিয়া বাহিৰত ৰখি আছে, মহিমা, ইৰাণী আৰু মৌচুমী। এতিয়া ৰাস্তা ৰৈ আছে। এতিয়া মই তেহেঁতৰ ওচৰলৈ গৈ আছোঁ আৰু 3জনী ৰৈ আছে ইয়াত। কি নতুন লাগিছে হয় নেকি? নতুন লাগিবই তোৰ সদায়। 3জনী ইয়াতে ৰৈ আছে। এইটো মহিমা বাইদেউজনী, ফায়াৰ বাইদেউ, আমাৰ ইৰাণী ভণ্টি বুলি নহয় আকৌ দেই, লগৰীয়া হয়। এইজনী মৌচুমী। আমি গৈ আছোঁ। বিতালীৰ ঘৰটো বেছি দূৰ নহয়, আমাৰ ঘৰৰ পিছখিনি মানে পিছফালে নেকি তুমি? মানে বিতালীহঁতৰ ঘৰটো বেছি দূৰ নহয়, সিহঁতৰ তাকিৰ গাঁৱে হয়। আমাৰ গাঁৱতো তাকিৰ গাঁও বুলি জনা যায়। তেহেঁতৰটো ছেক্টৰ বি নে চি হয় জানো, সেইফালে আছে। আৰু আমাৰ ঘৰটো এইফালে আছে। আমি কেইজনী গৈ আছোঁ আৰু মাংস, বিলাহী আছে ইয়াত কি আছে মহিমা? ইয়াত সব আমাৰ চিপছ আছে, কেক আছে, বিস্কিট আছে। 3জনী আগত গৈ আছে, মই তেহেঁতৰ পিছফালে খোজকাঢ়ি অকলে গৈ আছোঁ, কাৰণ তেহেঁতৰ লগত খোজটো মিলাব পৰা নাই মই। আহি পালোঁ এতিয়া বিতালীহঁতৰ ঘৰত। আমাৰ বিতালী বাইদেউ ক'ত? মোক ভৰি সম্বৰ্ধনা জনাই এতিয়া। সম্বৰ্ধনা জনাব লাগে। বিতালী বাইদেৱে আনিলে এতিয়া এইফালে আমাৰ কফি, কেক আছে, কফি, চাহ। বাইদেউকেইটা একদম দবাই আছে আৰু এজনীৰ অৱস্থা বেয়া আৰু খাবলৈ তত নাই, অৱস্থা বেয়া হৈ গৈছে। চানা মিন্স মিক্স আৰু চব বস্তুকেইটা। চানা খাই মেলি শেষ হ'ল। এতিয়া আলু কাটি চলি আছে। কি হ'ল? কি হ'ল তাৰপিছত? এইকেইজনী ভিতৰৰ পৰা গেছ দাঙি লৈ আহিলে ইয়াত। এতিয়া ইয়াত কুকিং চলিব। আচ্ছা পষ্ট মাৰো। পষ্টটো শিকাই দিবাচোন মোক অকণমান। হয় নি? তুমি মিক্স কৰা হ'ল। এতিয়া কেৰাহীও দিয়া হ'ল। হ'ল নাই চব্জি? হোৱা নাই। এইটো কি হয়? তেল হয় নে পানী হয়? এইটো আমাৰ গ্ৰেভি হয়। হয় নি? হয়, খালেহে গম পাবা মজাটো। চব্জি বনাই হৈ গ'ল। আমাৰ এইফালে বিতালী বাইদেৱে চালাড কাটি আছে, মহিমা বাইদেউ ফোনত বিজি, ইৰাণী বাইদেৱে ফোনত বিজি, মৌচুমী টেঙাটো নকওঁ আৰু, তাইও ফোনতে বিজি আৰু। এতিয়া আমি বাহিৰত ৰিল বনাবৰ কাৰণে গৈ আছোঁ। যদি ভিডিঅ'টো চাব মন যায় ইনষ্টাগ্ৰামত গৈ মেলি চাব। মোৰ ইনষ্টাগ্ৰাম আইডিটো ৰীনা মেডক বুলিহে আছে। এই দুজনী চাওকচোন কেনেকৈ নাচি আছে, একদম পাৰ্টি খাইছোঁ বুলি পাগলে হৈ গৈছে। একদম মানে বেছি এক্সাইটমেণ্ট, য'ত নেকি গান নোহোৱাকৈ নাচি আছে একদম। বনাই আহিলোঁ আমি। এতিয়া অলপ জিৰাই ল'ম, তাৰপিছত খানা খাই মেলি খানা পিনা খাই মেলি যাওঁগৈ আৰু। এতিয়া আমি ভাত খাব বহিলোঁ। কেনেকুৱা লাগিছে খাই মেলি গাইছ?
মজা বিতালীয়ে লৈ শেষেই হোৱা নাই লৈয়ে আছে কিমান ল'ব জানো ভগৱানে জানে আৰু এইটো আজি আমাৰ খানা পাৰ্টি আৰু সৰু মুৰা পাৰ্টি এতিয়া যাবলৈ ওলালো আৰু খাই বৈ আজৰি হৈ মেলি এতিয়া যাবলৈ ওলাইছোঁ বিতালীয়ে কাৰ চপল পিন্ধিছ মহিমাৰ মৌচুমী হিৰইনৰ চপ্পল পিন্ধিছে হয় নেকি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিম আৰু গুড নাইট বাই বাই গুড নাইট মোৰ চেনেলটো যদি সঁচাকৈ আপোনালোকক আজি যদি ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট মাৰি দিব ধন্যবাদ আজিৰ ভিডিঅ'টোৰ কাৰণে টাটা বাই বাই